হাই, আপুনিও নাম্বাৰ 1 হ'বলৈ বিচাৰে নেকি? তেতিয়াহ'লে নাম্বাৰ 1ৰ সৈতে থাকিব লাগিব। আপুনিও 2026 চনৰ গোটেই 52 সপ্তাহৰ বাবে জিঅ' ব্যৱহাৰ কৰি নাম্বাৰ 1 হ'ব পাৰে। পান ইণ্ডিয়া সংযোগ আৰু 5G ডাউনলোডৰ স্পীডত জিঅ' হৈছে নাম্বাৰ 1। আৰু জিঅ'ই হৈছে একমাত্ৰ যাৰ জৰিয়তে আপুনি AIৰ বিভিন্ন এপছসমূহৰ প্ৰ' ভাৰ্জনছ লাভ কৰিব পাৰে। যেনেকৈ গুগল জেমিনাই AI, No.1, VO3, Imagine 4, Notebook LM, Developer Code and Tool, Geo AI Photo Play, Geo AI Translate, Geo AI to create avatars. ইয়াৰ উপৰিও আপুনি লাভ কৰিব পাৰে 100 GB জিঅ' ষ্ট'ৰেজ আৰু লগতে 2000 GB ক্লাউড ষ্ট'ৰেজ। আৰু এই সকলো ধৰণৰ এপ এক্সেছ কৰাৰ বাবে আপুনি মাহত 349 rupeesৰ ৰিচাৰ্জ কৰিব পাৰে আৰু নহ'লে বা বছৰত 3599 rupeesৰ ৰিচাৰ্জ কৰিব পাৰে। স্পৰ্টছ আৰু এণ্টাৰটেইনমেণ্টৰ কাৰণে আপুনি জিঅ' হটষ্টাৰ আৰু জিঅ' টিভিত ফ্ৰী পাছ পাব। লগতে আনতকৈ আগবাঢ়ি থাকিবৰ বাবে জিঅ' AI কোৰ্চৰ পৰা জিঅ' প্ৰম্পটিং শিকিব পাৰে। ইয়াৰ জৰিয়তে আপুনি এখন চাৰ্টিফিকেটো পাব। ইয়াৰ লগতে যদি আপোনাৰ হাতত আছে জিঅ' ফাইবাৰ বা জিঅ' এয়াৰ ফাইবাৰ, তেতিয়াহ'লে জিঅ' PCৰ জৰিয়তে আপোনাৰ টিভিক কম্পিউটাৰলৈ ৰূপান্তৰিত কৰিব পাৰে। আমি সকলোৱে জানো যে জিঅ'য়ে ডিপ AI টেকৰ জৰিয়তে বহুত নতুন উদ্ভাৱন আনিবলৈ ওলাইছে। আৰু আপুনি জিঅ' নেটৱৰ্কত থাকিলেহে এই সকলোবোৰ পোনপ্ৰথমে আপুনি লাভ কৰিব পাৰিব। গতিকে জিঅ' নেটৱৰ্কৰ সৈতে থাকক আৰু প্ৰতিটো নতুন প্ৰযুক্তিগত উন্নতিত নিজকে আনতকৈ আগুৱাই ৰাখক। হিপ হিপ হুৰে।